নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ সংকলনৰ 6 নম্বৰ পাঠ জোনাকৰ জেউতি নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰকেইটা। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা আৰু গোটেইকেইটা প্ৰশ্ন উত্তৰ লিখি ল'বা। ইয়াৰ পৰা তোমালোকৰ ক্ৰিয়াকলাপ আৰম্ভ হৈছে। প্ৰথমে আছে পাঠভিত্তিক ক্ৰিয়া। প্ৰথমে তোমালোকক উত্তৰ লিখিবলৈ দিছে। এইকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সেইবিলাকৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব। ঠিক আছে, তো বলা এবাৰ প্ৰশ্নকেইটা পঢ়ি লওঁ, তাৰপিছত উত্তৰবিলাক আলোচনা কৰিম। প্ৰথমে তোমালোকক সুধিছে যে জোনাকৰ জেউতি পাঠটোত কোনে কালৈ চিঠি লিখিছিল। তাৰপিছত লিখিছে যে চিঠিখনত লিখা ভাল খবৰটো কি। তাৰপিছত লিখিছে যে পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল। নেক্সট লিখিছে যে পুথিভঁৰালীজনৰ নাম কি। নেক্সট আছে যে পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল। তাৰপিছত আছে যে পুথিভঁৰাললৈ 10খন কিতাপ কোনে দান কৰিছিল। তাৰপিছত আছে যে মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি। তাৰপিছত আছে যে প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বলা ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে শেষলৈকে যিমানকেইটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্নৰ আলোচনা কৰোঁ। তোমালোকক একেবাৰে ইয়ালৈকে যিমানকেইটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্ন উত্তৰ মই ধুনীয়াকৈ দেখাই দিম আৰু বুজাই দিম। তো বলা আমি প্ৰথমৰ পৰা কুৱেশ্যন আনসাৰকেইটা আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে তোমালোকক দিছে উত্তৰ দিয়া। ক'ত তোমালোকক সুধিছে যে জোনাকৰ জেউতি পাঠটোত কোনে কালৈ চিঠি লিখিছিল। জোনাকৰ জেউতি পাঠটোত কোনে কালৈ চিঠি লিখিছিল। মুকুটে নিয়ৰলৈ চিঠি লিখিছিল, হয়নে। নিয়ৰ কোন? নিয়ৰ আছিল মুকুটৰ বন্ধু। তো তোমালোকে উত্তৰত লিখিবা যে জোনাকৰ জেউতি পাঠটোত মুকুটে তাৰ বন্ধু নিয়ৰলৈ চিঠি লিখিছিল। একেবাৰে চিম্পল হয় কুৱেশ্যন আনসাৰটো, হয়নে। তো ধুনীয়াকৈ লিখি ল'বা তোমালোকে আৰু তোমালোকে পাঠটো পঢ়িবা। পাঠটো পঢ়িলে তোমালোকে গোটেইকেইটা প্ৰশ্ন উত্তৰ একেবাৰে সহজতে মনত ৰখাব পাৰিবা। তো তাৰপিছত চোৱা, খত তোমালোকক সুধিছে যে চিঠিখনত লিখা ভাল খবৰটো কি। চিঠিখনত লিখা ভাল খবৰটো কি আছিলে। তো উত্তৰত লিখিবা চিঠিখনত লিখা ভাল খবৰটো হ'ল মুকুটহঁতৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত কৰা হৈছে। এইটো আছিল চিঠিখনত লিখা ভাল খবৰ, হয়নে। তাৰপিছত আছে যে পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল। তো মুকুটহঁতৰ গাঁৱত যিটো পুথিভঁৰাল স্থাপন কৰা হৈছিল তাৰ নামটো কি ৰখা হৈছিল। তাৰ নামটো ৰখা হৈছিল জোনাক, হয়নে। তো ত'ত লিখিবা যে মুকুটহঁতৰ গাঁৱৰ পুথিভঁৰালটোৰ নাম জোনাক ৰখা হৈছিল, তেনেকৈ লিখিব পাৰা। বা তোমালোকে ডাইৰেক্ট যদি লিখি দিয়া যে পুথিভঁৰালটোৰ নাম জোনাক ৰখা হৈছিল তেতিয়াহ'লে কিন্তু শুদ্ধ হৈ যাব। এইদৰে লিখিবা, অ'কে, একেবাৰে সহজ হয়। তাৰপিছত দিছে যে পুথিভঁৰালীজনৰ নাম কি। তো জোনাক নামৰ পুথিভঁৰালীজনৰ নাম কি আছিলে। নীলকান্ত, হয়নে। উত্তৰত লিখিবা যে পুথিভঁৰালীজনৰ নাম হৈছে নীলকান্ত। নেক্সট আছে উঙত সুধিছে যে পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল। পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল। পুথিভঁৰালটো শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই উদ্বোধন কৰিছিল। কোনে? শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই। অ'কে ছাত্ৰ-ছাত্ৰীসকল, তাৰপিছত আছে প্ৰথমছত সুধিছে যে পুথিভঁৰাললৈ 10খন কিতাপ কোনে দান কৰিছিল। তো মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল বৰুৱাই শিশু উপযোগী 10খন কিতাপ পুথিভঁৰাললৈ দান কৰিছিল। কোনে? অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল বৰুৱাই শিশু উপযোগী 10খন কিতাপ পুথিভঁৰাললৈ দান কৰিছিল। অ'কে, তো এইদৰে তোমালোকে ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত আছে প্ৰথমছত আছে যে মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম হ'ল বিজ্ঞানৰ সৰু সৰু কথা 1 আৰু বিজ্ঞানৰ সৰু সৰু কথা 2। ঠিক আছে, মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম হৈছে বিজ্ঞানৰ সৰু সৰু কথা 1 আৰু বিজ্ঞানৰ সৰু সৰু কথা 2। তাৰপিছত আছে বৈৰ্কেয্য দিছে যে প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি। তো ইয়াৰ উত্তৰত কি বহিব। নালন্দা বিশ্ববিদ্যালয়। অ'কে, প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম হ'ল নালন্দা বিশ্ববিদ্যালয়। অ'কে ছাত্ৰ-ছাত্ৰীসকল ধুনীয়াকৈ লিখি ল'বা, একেবাৰে সহজ হয়। তাৰপিছত তোমালোকক দিছে যে পুথিভঁৰালৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনাই নিজ নিজ বন্ধু বান্ধৱীলৈ চিঠি লিখা। তোমালোকক পুথিভঁৰালৰ প্ৰয়োজনীয়তা জনাই নিজ নিজ বন্ধু বান্ধৱীসকললৈ চিঠি লিখিবলৈ দিছে। তো তোমালোকে এইদৰে লিখিবা। প্ৰথমে ইয়াত এড্ৰেছটো লিখিবা যে চিপাঝাৰ দলং অসম। তোমালোকে নিজৰ এড্ৰেছটো লিখিবা আৰু তাৰিখটো লিখিবা, যিটো তাৰিখে তোমালোকে চিঠি লিখি আছে সেই তাৰিখটো লিখিবা। তাৰপিছত লিখিবা যে মৰমৰ তোমালোকৰ নিজৰ বন্ধুৰ নাম লিখিবা। অ'কে, বন্ধু বা বান্ধৱীৰ নাম লিখিবা। তাৰপিছত এইদৰে লিখিবা যে প্ৰথমে মোৰ মৰম ল'বা আৰু তোমাৰ মা দেউতাক মোৰ শ্ৰদ্ধা জনাবা। আশা কৰোঁ তোমালোক ভালে আছা। মোৰো বৰ্তমান ভালেই। এটা ভাল খবৰ পাই তোমালৈ লিখিব ওলাইছোঁ। সিদিনা বাতৰি কাকতত তোমালোকৰ অঞ্চলত এটা পুথিভঁৰাল স্থাপন কৰাৰ বাতৰি পাই বৰ ভাল লাগিল। পুথিভঁৰাল সকলোৰে বাবে বৰ দৰকাৰী। ইচ্ছা থাকিলেও আমি সকলো মানুহে সকলো কিতাপ
কিনি পঢ়িব নোৱাৰোঁ, কিন্তু ওচৰত পুথিভঁৰাল থাকিলে তাৰ পৰা আনি আমি বহুতো কিতাপ পঢ়াৰ সুবিধা পাওঁ। কিতাপ পঢ়িলে মানুহে বিভিন্ন বিষয়ৰ জ্ঞান লাভ কৰিব পাৰে। তোমালোকে নিয়মীয়াকৈ পুথিভঁৰালৰ পৰা কিতাপ নি পঢ়াৰ অভ্যাস কৰিবা। মই সুবিধা পালে তোমালোকৰ ঘৰলৈ যাম আৰু তোমাৰ লগত তোমালোকৰ পুথিভঁৰাল চাবলৈ যাম। আৰু বিশেষ নিলিখোঁ, আশা কৰোঁ তোমাৰ পঢ়া শুনা ভালেই চলিছে। চিঠি পালে উত্তৰ দিবা বুলি আশা থাকিল। আজিলৈ সামৰিছোঁ। শেষত তোমালৈ বহুত মৰম আৰু তোমাৰ মা দেউতালৈ শ্ৰদ্ধা জনালোঁ। এটি তোমাৰ বন্ধু ধীৰেন। ইয়াত তোমালোকে নিজৰ নাম লিখিবা। অ'কে, তো এতিয়া তোমালোকে চিঠি লিখিবা। নেক্সট আছে যে ই আমাৰ মনৰ আশা পোহৰাই তুলিব বুলি আশা কৰিছোঁ। এই বাক্যশাৰী কোনে কাক কি প্ৰসংগত কৈছিল বহলাই লিখা। তো এই কথাটো কোনে কাক কৈছিল? এই কথাটো মুকুটে তাৰ বন্ধু নিয়ৰলৈ চিঠি লিখোঁতে চিঠিত কৈছিল, হয়নে? উত্তৰত লিখিবা যে জোনাকৰ জেউতী নামৰ পাঠত মুকুটে তাৰ বন্ধু নিয়ৰলৈ এখন চিঠি লিখিছে। গাঁৱত থকা মুকুটে সিহঁতৰ গাঁৱত জোনাক নামেৰে এটি পুথিভঁৰাল স্থাপন কৰাৰ বাতৰি নগৰত থকা নিয়ৰক জনাইছে। পুথিভঁৰালটিয়ে গাঁৱৰ মানুহৰ জ্ঞান বৃদ্ধি কৰি মনবোৰ মুকলি কৰাৰ প্ৰসংগত মুকুটে কথাষাৰ কৈছে। অ'কে ছাত্ৰ-ছাত্ৰীসকল, সেইটো ধুনীয়াকৈ লিখিবা। তাৰপিছত তোমালোকক দিছে যে বৰ্তমান সময়ত দেশ বিদেশৰ বা বাতৰি বিভিন্ন উপায়েৰে পোৱা যায়। তোমালোকে কি কি উপায়েৰে দেশ বিদেশৰ খা খবৰ পোৱা সেইবোৰৰ নাম লিখা। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে উত্তৰত লিখিবা যে আমি চিঠি পত্ৰ, বাতৰি কাকত, আলোচনী, ৰেডিঅ', দূৰদৰ্শন আৰু মোবাইল ফোন, ইণ্টাৰনেট আদি যোগে দেশ বিদেশৰ বাতৰি পাওঁ। বৰ্তমান দেশ বিদেশৰ খা খবৰ পোৱা আটাইতকৈ জনপ্ৰিয় মাধ্যম হৈছে মোবাইল ফোন। ঠিক আছে, তোমাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল এই ধুনীয়াকৈ লিখিবা। তাৰপিছত আছে যে কি গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালি পাতিছিল। নীলকান্ত দাদাই যথেষ্ট সময় কিতাপ পঢ়ি কটাইছিল আৰু কিতাপ পত্ৰবোৰ বৰ ধুনীয়াকৈ সজাই থ'ব পৰা গুণটো তেখেতৰ ভিতৰত আছিল। সেইকাৰণে তেখেতক পুথিভঁৰালি পাতি দিয়া হৈছিল। ঠিক আছে, উত্তৰত লিখিবা যে নীলকান্ত দাদাৰ পঢ়া শুনাৰ প্ৰতি অতি আগ্ৰহ থকা আৰু কিতাপ পত্ৰসমূহ পৰিপাটি কৰি ৰাখিব পৰা গুণৰ বাবে তেওঁক পুথিভঁৰালি পতা হৈছিল। অ'কে ছাত্ৰ-ছাত্ৰীসকল, তো এতিয়া লিখি দিবা তোমালোকে। তাৰপিছত তোমালোকক দিছে যে গামোচাখনত সিঁচৰিত হৈ থকা শব্দবোৰ শিতান অনুসৰি ভগোৱা। তো ইয়াত কিছুমান সিঁচৰিত হৈ থকা শব্দ আছে। তো শিতান অনুসৰি তোমালোকক বগাবলৈ দিছে। চোৱা, ইফালে চোৱা, কিতাপ দিছে, নেক্সট পুথি দিছে, পুস্তক দিছে, গ্ৰন্থ দিছে। এই গোটেইকেইটাই একে অৰ্থই প্ৰকাশ কৰে, প্ৰায় একে অৰ্থই প্ৰকাশ কৰে। ঠিক আছে, তো ইফালেও আছে লিখোঁতা। লিখোঁতা শব্দৰ সৈতে মিল থকা শব্দ লিখিবলৈ দিছে। তোমালোকে ইয়াত লিখক বুলি লিখিবা। নেক্সট লিখিব পাৰা প্ৰণেতা। ইয়াত চোৱা, প্ৰণেতা শব্দটো আছে ইয়াত। প্ৰণেতা শব্দটোও লিখোঁতাকেই বুজায়। নেক্সট আছে গ্ৰন্থকাৰ। যোনে গ্ৰন্থ লিখে তাক গ্ৰন্থকাৰ বুলি কোৱা হয়। গ্ৰন্থ আৰু পুথি একেই কথা, হয়নে নহয়? তো লিখোঁতা একেই কথা প্ৰায়। নেক্সট আছে পঢ়োঁতা। ইয়াত পাঠক হ'ব বা পঢ়ুৱৈ হ'ব। ঠিক আছে, নেক্সট আছে বৰাল। ইয়াত পুথিভঁৰাল তোমালোকে লিখিবা, পুস্তকালয় লিখিবা। নেক্সট আছে গ্ৰন্থকাৰ। অ'কে, তো ইয়াৰ পৰা তোমালোকে চাই লিখি ল'বা। ইয়াত মোৰ হাতৰ আখৰ ধৰিব নোৱাৰিলে তোমালোকে ইয়াৰ পৰা চাই লিখি ল'ব পাৰা। ইয়াত পাঠক শব্দটো দুবাৰ আহি গৈছে, তোমালোকে বাকীখিনি ইয়াৰ পৰা চাই লিখি ল'ব পাৰিবা। কিতাপ, পুথি, পুস্তক, গ্ৰন্থ এইফালে লিখিবা। লিখোঁতা, প্ৰণেতা, লিখক, গ্ৰন্থকাৰ, পঢ়োঁতা, পাঠক, পঢ়ুৱৈ। নেক্সট আছে বৰাল, পুথিভঁৰাল, গ্ৰন্থাগাৰ আৰু গ্ৰন্থাগাৰ। তো ইয়াত তোমালোকে গ্ৰন্থাগাৰ দুবাৰ হৈ গ'ল। তোমালোকে এইটোত পুস্তকালয় বুলি লিখিবা। চোৱা, ওপৰৰ পৰা চাই লিখিব, ওপৰত ধুনীয়াকৈ ইয়াত শুদ্ধকৈ লিখা আছে। তো ইয়াৰ পৰা চাই লিখিবা। কিবা ডাউট হ'লে ইয়াৰ পৰা চাই লিখি ল'ব পাৰিব। শব্দবিলাক ইয়াত দিয়া আছে, আৰু যদি বেছি ডাউট হৈ যায় তেতিয়াহ'লে ইয়াৰ পৰা চাই লিখিবা। ইয়াত পাঠক শব্দটো দুবাৰ আহি গ'ল আৰু গ্ৰন্থাগাৰ শব্দটো দুবাৰ আহি গ'ল। তোমালোকে কি বুলি লিখিবা? পুস্তকালয় বুলি লিখিবা। যেই নহওক তোমালোকে ইয়াৰ পৰা চাই যদি লিখি ল'ব পাৰা তেতিয়াহ'লে কিন্তু বেষ্ট হ'ব। ইয়াত ধুনীয়াকৈ দিয়া আছে। অ'কে, তাৰ পৰা চাই লিখি লোৱাটো ভাল হ'ব। তাৰপিছত আছে যে ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। ইয়াত তোমালোকে ব্যাকৰণৰ ওপৰত কিছুমান এক্টিভিটি পাবা। ইয়াত চোৱা, প্ৰথমে তোমালোকক দিছে যুক্তাক্ষৰ পঢ়ো আৰু লিখো আশা। ইয়াত তোমালোকক কেইটামান যুক্তাক্ষৰ দিছে। তো বিজ্ঞান, ইয়াত এইটো হৈছে যুক্তাক্ষৰ। এই যুক্তাক্ষৰটো ভাঙিলে হ'ব বৈকেৰ্য যোগ ঞ। অ'কে, জয়নজ্ঞ, বৈকেৰ্য যোগ ঞ কি হ'ব? জয়নজ্ঞ। কি হয়? জয়নজ্ঞ। নেক্সট আছে দ্ৰুত। তো দ্ৰুত শব্দটোত এইটো হৈছে যুক্তাক্ষৰ। তো এই যুক্তাক্ষৰটো ভাঙিলে হ'ব দ যোগ ৰ যোগ হচু। দ যোগ ৰ, দৈৰদ্ৰ, তাত উকাৰে দ্ৰু। অ'কে, দৈৰদ্ৰ, দ যোগ ৰ, দৈৰদ্ৰ, তাত উকাৰে দ্ৰু। তেনেকৈ তোমালোকে পঢ়িবা। ইয়াত পঢ়িব ঐকাৰ্য যোগ ঞ, জৈনজ্ঞ। নেক্সট এইটো পঢ়িবা দ যোগ ৰ যোগ উ, দৈৰদ্ৰ, তাত উকাৰে দ্ৰু।
নেক্সট আছে যুক্তাক্ষৰ গঠন কৰোৱা আহা এক যুক্তাক্ষৰ কেতিয়া ভাঙি দেখুৱাইছে ইয়াত তোমালোকক গঠন কৰিবলৈ দিছে বৰ্গীয় যোগ নিয় জৈনজ্ঞ নেক্সট আছে দ যোগ ৰ যোগ উ দৈৰদ্ৰ তাত উকাৰে দ্ৰু ঠিক আছে তো এতিয়া তোমালোকে এটা পঢ়িবা ধুনীয়াকৈ ইয়াত দিয়াই আছে তোমালোকে পঢ়িলেই হ'ল আৰু পঢ়ি মনত ৰখাই থৈ দিবা যে কোনটো যুক্তাক্ষৰত কি আখৰ লগ লাগি আছে এই যুক্তাক্ষৰটোত বৰ্গীয় যোগ আৰু নিয় লগ লাগি আছে এইটোত লগ লাগি আছে কি দ লগ লাগি আছে ৰ লগ লাগি আছে আৰু হচু লগ লাগি আছে ঠিক আছে তোমালোকক এইবিলাক যুক্তাক্ষৰ ভাঙিবলৈ দিব পাৰে বিদ্যালয়ত গতিকে তোমালোকে মনত ৰখাই থৈ দিবা যে কোনটোত কি আখৰ আছে তাৰপিছত দিছে আহা তো এইবিলাক তোমালোকক পঢ়িবলৈ দিছে যাতে তোমালোকৰ ৰিডিং স্কিলটো ভাল হয় তোমালোকে যাতে ভালকৈ ৰিডিং পঢ়িব পাৰা ইয়াত চোৱা ওপৰত আলোচনা কৰা যুক্তাক্ষৰ কেতিয়া ব্যৱহাৰ কৰা হৈছে যাতে যুক্তাক্ষৰ কেতিয়া ব্যৱহাৰ কৰি কেনেকৈ শব্দ বনাব লাগে কেনেকৈ শব্দ উচ্চাৰণ কৰিব লাগে সেইটো যাতে তোমালোকে জানিব পাৰা সেইকাৰণে দিছে তো তোমালোকে এইদৰে পঢ়িবা জ্ঞান বিজ্ঞান অজ্ঞান আজ্ঞা কদ্ৰু দ্ৰুম দ্ৰুপদ দ্ৰুত ঠিক আছে এইদৰে পঢ়িবা নেক্সট আছে কিতাপ পঢ়িলে জ্ঞান বাঢ়ে বিজ্ঞানে আমাক অন্ধবিশ্বাসৰ পৰা মুক্ত কৰে নেক্সট আছে দ্ৰুত গতিৰ ডাক সেৱাই আমাৰ উপকাৰ সাধিছে নেক্সট আছে শিক্ষাই অজ্ঞানতা দূৰ কৰে অ'কে ছাত্ৰ-ছাত্ৰীসকল তো এইদৰে তোমালোকে ধুনীয়াকৈ পঢ়িবা তাৰপিছত দিছে জানো আহা কি দিছে জানো আহা ইয়াত তোমালোকক বাক্যৰ বিষয় দিছে ঠিক আছে তো বলা আমি পঢ়ি চাওঁ কি দিছে বাক্যৰ বিষয় ইয়াত যে তোমালোকে বাক্যৰ প্ৰকাৰসমূহ ইতিমধ্যে জানি আহিছা সাধাৰণতে বাক্যক সৰল যৌগিক জটিল আৰু মিশ্ৰ বাক্য হিচাপে পাইছা এইবিলাক মানে গঠন অনুসৰি বাক্যৰ ভাগ ঠিক আছে বাক্যক গঠন অনুসৰি সৰল যৌগিক আৰু জটিল আৰু মিশ্ৰ বাক্য হিচাপে ভাগ কৰা হয় কিন্তু ভাৱ অনুসৰি বা অৰ্থ অনুসৰি বাক্যৰ বেলেগ বেলেগ ভাগ আছে এইবিলাক হৈছে বাপবোধক বাক্য প্ৰশ্নবোধক বাক্য ঠিক আছে বিস্ময়সূচক বাক্য বেলেগ বেলেগ প্ৰকাৰৰ বাক্য আছে চোৱা তদুপৰি ভাৱ অনুসৰিও বাক্য বিভিন্ন প্ৰকাৰৰ আছে যেনে গ্ৰন্থমেলাত কিবা নতুন কিতাপ কিনিছা নেকি এইটো প্ৰশ্নবোধক বাক্য হয় এই বাক্যটোৰ দ্বাৰা কাৰোবাক প্ৰশ্ন কৰা হৈছে হয়নে এই বাক্যটোত প্ৰশ্ন সোধা হৈছে গতিকে এনে বাক্যক প্ৰশ্নবোধক বাক্য বোলে অ'কে যি বাক্যৰ দ্বাৰা প্ৰশ্ন সোধা হয় তেনেকুৱা বাক্যক প্ৰশ্নবোধক বাক্য বুলি কোৱা হয় প্ৰশ্নবোধক বাক্যবোৰত কি কিয় নে কি আদি প্ৰয়োগ কৰা হয় যদিও এনে অব্যয় প্ৰয়োগ নকৰিলেও বাক্যৰ সুৰ লহৰৰ ভিত্তিত প্ৰশ্নবোধক হ'ব পাৰে যেনে তুমি যাবলৈ ওলালা তেনেকৈ মানে ঠিক আছে তো যদি এইবিলাক নাথাকে কিয় কোন কেতিয়া ক'ত এইবিলাক যদি নাথাকে তথাপিও কিন্তু আমি বাক্যক প্ৰশ্নবোধক বাক্যলৈ নিব পাৰি তাৰ মানে উচ্চাৰণ কৰোঁতে তাৰ হেৰি কৰি মানে সুৰটো সলাই ইয়াত চোৱা আদেশ অনুজ্ঞা অনুৰোধ উপদেশ আদি বুজোৱা বাক্যক অনুজ্ঞাসূচক বাক্য বোলে কি বাক্য বুলি কোৱা হয় অনুজ্ঞাসূচক বাক্য বুলি কোৱা হয় ইংৰাজীত ইম্পাৰেটিভ চেণ্টেন্স বুলি কোৱা হয় অ'কে তো তোমালোকে ইয়াত চোৱা কি দিছে যেনে আপুনি এবাৰ নহাকৈ নাথাকে যেন নেক্সট আছে দৰৱটো দিনে 3বাৰকৈ খাবা নেক্সট আছে তুমি এতিয়াই ইয়াৰ পৰা আঁতৰি যোৱা নেক্সট আছে যে এইদৰে আৱেগ উৎকণ্ঠা বিস্ময় বিতৃষ্ণা ঘৃণা বা আনন্দোল্লাস প্ৰকাশ কৰা বাক্যক ভাৱাৱেগসূচক বাক্য বোলা হয় যেনে আহ কি চমৎকাৰ আয়ৈ দেহি তোমাৰ আজি এই দশা কি মোক এনেকৈ ক'বলৈ তোমাৰ ইমান সাহস এইবিলাক বাক্যক সদৰ্থক বাক্য বোলে এইদৰে নাই নহয় বুজোৱা বাক্যক নৰ্থক বাক্য বোলে ঠিক আছে যেনে মোৰ এটা কলম আছে এইটো হৈছে সদৰ্থক বাক্য নেক্সট আছে মোৰ হাতৰ আখৰ সুন্দৰ নহয় এইটো নৰ্থক বাক্য নেক্সট আছে যে সন্দেহ অনিশ্চয় আদি ভাৱ প্ৰকাশ কৰা বাক্যক অনিশ্চয়াৰ্থক বাক্য বোলে যেনে তেওঁ জানো ঘূৰি আহিব নেক্সট আছে ডাক্তৰজন যদি ঠিক সময়ত পালেহিহেঁতেন তো তোমালোকে এইবিলাক পঢ়িবা বাক্যৰ বিষয়ে ধুনীয়াকৈ দিছে বহুতকেইটা কথা তোমালোকে ইয়াৰ পৰা শিকিব পাৰিবা বাক্য কেই প্ৰকাৰৰ গঠন অনুসৰি বাক্য কেই প্ৰকাৰৰ তাৰপিছত ভাৱ অনুসৰি বাক্য কেই প্ৰকাৰৰ সেই বিষয়ে তোমালোকে জানিবলৈ সক্ষম হ'বা ঠিক আছে নেক্সট আছে যে দলত আলোচনা কৰি চমু টোকা লিখা তোমালোকক দলত আলোচনা কৰি চমু টোকা লিখিবলৈ দিছে কিহৰ ওপৰত প্ৰথমে পুথিভঁৰালৰ ওপৰত লিখিবলৈ দিছে তাৰপিছত গ্ৰন্থমেলাৰ ওপৰত লিখিবলৈ দিছে অ'কে তো তোমালোকে পুথিভঁৰালৰ বিষয়ে প্ৰথমে লিখিবা যে পুথিভঁৰালত বহুতো কিতাপ থাকে পুথিভঁৰাল ব্যক্তিগত ৰাজহুৱা বা চৰকাৰী হ'ব পাৰে অধ্যয়ন পিপাসু কিছুমান মানুহে কিতাপ কিনি নিজৰ ঘৰতে একোটা পুথিভঁৰাল সজাই লয় গাঁও আৰু নগৰত ৰাইজৰ
উদ্যোগত পুথিভঁৰাল স্থাপিত হয় আজিকালি তেনে পুথিভঁৰালক চৰকাৰে আৰ্থিক বা কিতাপৰ সাহায্য দিয়ে অ'কে ছাত্ৰ ছাত্ৰীসকল তো এতিয়া তোমালোকে ধুনীয়াকৈ পঢ়িবা আৰু লিখি ল'বা পুথিভঁৰালৰ বিষয়ে তোমালোকে চমুটুকা নেক্সট আছে গ্ৰন্থমেলা গ্ৰন্থমেলাৰ ওপৰত তোমালোকে চমুটুকা লিখিব লাগে তো তোমালোকে লিখিব লাগিব যে বিবিধ বিষয়ৰ কিতাপ বা গ্ৰন্থৰ মুকলি প্ৰদৰ্শনীৰ যোগে বিক্ৰী কৰা ব্যৱস্থাই গ্ৰন্থমেলা গ্ৰন্থমেলাৰ পৰা কিতাপ কিনা সুবিধাজনক একোখন দৰকাৰী কিতাপ বিচাৰি কেতিয়াবা বহু দোকানত চলাত কৰি বিচাৰিও পোৱা নাযায় কিন্তু গ্ৰন্থমেলাত বিপণীসমূহ ওচৰা-ওচৰিকৈ সজোৱা থাকে বাবে ইখনৰ পিছত সিখন বিপণী চাই নিজৰ প্ৰয়োজনৰ কিতাপ কিনিবলৈ সুবিধা হয় ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল তো তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ গ্ৰন্থমেলাৰ ওপৰত চমুটুকাটো লিখি ল'বা অ'কে তাৰপিছত তোমালোকক দিছে যে পাঠৰ পৰা বহুবচন আৰু একবচন বুজোৱা শব্দবোৰ উদাহৰণত দেখুৱাৰ দৰে লিখা পাঠৰ পৰা বহুবচন আৰু একবচন বুজোৱা শব্দবোৰ উদাহৰণত দেখুৱাৰ দৰে তোমালোকক লিখিবলৈ দিছে তো মোৰ ইয়াত আছে আমাৰ অ'কে তো বাকীকেইটা মই তোমালোকৰ কাৰণে ইয়াত লিখি নিছোঁ মোৰ আমাৰ তোমালৈ তোমালোকলৈ তোমাক তোমালোকক অনুষ্ঠানবিলাক নেক্সট আছে শিশুসকল অ'কে তো এতিয়া তোমালোকে ধুনীয়াকৈ লিখি ল'বা ইয়াত ধুনীয়াকৈ তোমালোকৰ কাৰণে মই লিখি দিছোঁ নেক্সট আছে কি যে তোমালোকক শিক্ষকে নাইবা মাৰা দেউতাৰাই আদেশ উপদেশ বা অনুৰোধ কৰি কোৱা 5টা বাক্য লিখা অ'কে তাৰমানে তোমালোকক ইম্পাৰেটিভ চেণ্টেন্স 5টা লিখিবলৈ দিছে আদেশ উপদেশ বা অনুৰোধসূচক বাক্য 5টামান লিখিবলৈ দিছে তো তোমালোকে এইদৰে লিখিবা যে তোমালোকে নিয়মীয়াকৈ বিদ্যালয়লৈ আহিবা নেক্সট আছে ৰতন তুমি বৰ্ডখন মুছি দিয়াচোন নেক্সট আছে যে অভাৱত সময় নষ্ট নকৰিবা ঘৰত কৰিবলৈ দিয়া কামবোৰ নিয়াৰিকৈ কৰিবা অ'কে তাৰপিছত চোৱা কি দিছে যে সমনীয়াৰ লগত কাজিয়া নকৰি মিলা প্ৰীতিৰে থাকিবা সমনীয়াৰ লগত কাজিয়া নকৰি তোমালোকক মিলা প্ৰীতিৰে থাকিবলৈ দিছে নেক্সট আছে কি যে তলৰ বাক্যকেইটা প্ৰশ্নবোধক বাক্যলৈ নিয়া তলত তোমালোকক বাক্য কিছুমান দিছে আৰু এইবিলাক তোমালোকক প্ৰশ্নবোধক বাক্যলৈ নিবলৈ দিছে অ'কে তো চোৱা ক'ত দিছে যে বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া তো এক যদি প্ৰশ্নবোধক বাক্যলৈ নিয়া হয় তেনেহ'লে কেনেকৈ নিব লাগিব যে বিদ্যালয়ত হৰিৰ উপস্থিতি কেনেকুৱা নেক্সট আছে যে গছজোপাত লমালমে আম লাগিছে এইটো প্ৰশ্নবোধক বাক্যলৈ নিলে হ'ব যে গছজোপাত আম কেনেকৈ লাগিছে তাৰপিছত আছে যে বেবীয়ে পঢ়িবলৈ ভাল পায় ইয়াক প্ৰশ্নবোধক বাক্যলৈ নিলে হ'ব যে বেবীয়ে কি কৰিবলৈ ভাল পায় বা বেবীয়ে পঢ়িবলৈ ভাল পায়নে তেনেকৈ তোমালোকে লিখিব পাৰিবা নেক্সট আছে গত দিছে যে ৰিজু গৰমৰ বন্ধত ঘৰলৈ আহিব এইটো প্ৰশ্নবোধক বাক্যলৈ নিলে হ'ব ৰিজু গৰমৰ বন্ধত ঘৰলৈ আহিবনে অ'কে নেক্সট তাৰপিছত তোমালোকক কি দিছে তোমালোকক দিছে যে দলত আলোচনা কৰি শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা তো ইয়াত কেইটামান শব্দ দিছে আৰু দলত আলোচনা কৰি এই শব্দবিলাকৰ বিপৰীত অৰ্থ অৰ্থাৎ উল্টা অৰ্থ বুজোৱা শব্দ তোমালোকক লিখিবলৈ দিছে তো শব্দকেইটা হৈছে পৰিপাটি নতুন উপযোগী আশা কি পৰিপাটি নতুন উপযোগী আৰু আশা তো চোৱা পৰিপাটি অপৰিপাটি নতুন পুৰণা উপযোগী অনুপযোগী আশা নিৰাশা অ'কে তো এতিয়া তোমালোকে ধুনীয়াকৈ লিখিবা নেক্সট কি আছে চোৱা নেক্সট আছে যে তলৰ শব্দবোৰেৰে বাক্য সাজা ইয়াত কেইটামান শব্দ দিছে আৰু শব্দবোৰেৰে কি কৰিবলৈ দিছে তোমালোকক বাক্য সাজিবলৈ দিছে সংগ্ৰহ উপযোগী পুথি কিতাপ গ্ৰন্থমেলা তো কি দিছে সংগ্ৰহ উপযোগী পুথি কিতাপ আৰু গ্ৰন্থমেলা তো এইবিলাকেৰে বাক্য সাজিবলৈ দিছে ধুনীয়াকৈ বাক্য সাজি আনিছোঁ চোৱা প্ৰথমে দিছে সংগ্ৰহ বলেৰে চান্দা সংগ্ৰহ কৰা উচিত নহয় নেক্সট আছে উপযোগী বুঢ়ীআই সাধু কিতাপখন শিশুৰ বাবে উপযোগী নেক্সট আছে পুথি শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষা পুথিখন ৰচনা কৰিছিল নেক্সট আছে কিতাপ আজৰি সময়ৰ ভাল বন্ধু নেক্সট আছে গ্ৰন্থমেলাত বহুতো কিতাপ পোৱা যায় অ'কে তাৰপিছত কি আছে জ্ঞান সম্প্ৰসাৰণ দিছে তোমালোকক ইয়াত তোমালোকে পুথিভঁৰাল বা গ্ৰন্থাগাৰৰ বিষয়ে পঢ়িবলৈ পাবা চোৱা বিভিন্ন ধৰণৰ কিতাপ পত্ৰ আলোচনী খবৰ কাকত বা তথ্য পাতি আদি অধ্যয়নৰ কাৰণে য'ত গোটাই ৰখা হয় তাকে পুথিভঁৰাল বা গ্ৰন্থাগাৰ বোলে গ্ৰন্থাগাৰত অভিধান সাধুকথা জীৱনী উপন্যাস কবিতা নাটক শিশু গ্ৰন্থ অনুবাদ সাহিত্য আদিৰ লগতে বাতৰি কাকত আলোচনী আৰু লাগতিয়াল কিতাপ পত্ৰবোৰ সুশৃংখলভাৱে থোৱা হয় পুথিভঁৰালত কিতাপ পত্ৰ আদান প্ৰদানৰ অৰ্থে একোগৰাকী পুথিভঁৰালী বা গ্ৰন্থাগাৰিক থাকে
আজিকালি প্ৰায় সকলো ঠাইতে গ্ৰন্থাগাৰ আছে। কিছুমান ঠাইত সেই অঞ্চলৰ শুভাকাংক্ষী লোকে ন্যায়ৰ দ্বাৰা শিশুসকলৰ বাবে শিশু গ্ৰন্থাগাৰ পাতি দিয়ে। গুৱাহাটীত বিষ্ণু নৰ্মলা ন্যাসৰ তত্বাৱধানত এটি শিশু পুথিভঁৰাল আছে। সেইদৰে ভৱেন্দ্ৰনাথ শইকীয়া ন্যাসৰ তত্বাৱধানত আৰোহণত এটি শিশু পুথিভঁৰাল আছে। নেক্সট আছে নালন্দা বিশ্ববিদ্যালয়। নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে তোমালোকে ইয়াত কিছু কথা জানিব পাৰিবা যে নালন্দা বিশ্ববিদ্যালয়ে এসময়ত প্ৰসিদ্ধ শিক্ষানুষ্ঠান হিচাপে খ্যাতি লভিছিল। ইয়াত দেশ বিদেশৰ ছাত্ৰ আহি ভৰি পৰিছিল। ইয়াৰ শিক্ষাৰ মান অতি উচ্চ খাপৰ আছিল। চীন দেশৰ পৰিব্ৰাজক হিউৱেনচাঙে ইয়াত যোগশাস্ত্ৰ পঢ়িছিল। নেক্সট আছে নালন্দা বিশ্ববিদ্যালয়ত যিটো পুথিভঁৰাল আছিল সি ভাৰতবৰ্ষৰ ভিতৰতে ডাঙৰ পুথিভঁৰাল আছিল। সেই পুথিভঁৰালটো 9 মহলীয়া আছিল আৰু তাৰ নাম আছিল ৰত্নোদধি। নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে 10,000 ছাত্ৰ আছিল। শিলভদ্ৰ নামে এখন উদাসীন পণ্ডিত এইখন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। তেওঁ কোনো খৰচ নোলোৱাকৈ শিক্ষাদান কৰিছিল। ইয়াত ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসা শাস্ত্ৰ, দৰ্শনশাস্ত্ৰ আৰু অধ্যাত্ম বিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। ঠিক আছে, এইদৰে তোমালোকে পঢ়িবা, পঢ়ি শিকি ল'বা। তাৰপিছত তোমালোকক কি দিছে, গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ মাজৰ পাৰ্থক্য তোমালোকক লিখিবলৈ দিছে। তো গ্ৰন্থমেলা য'ত কিতাপ পত্ৰ বেচা হয়। নেক্সট আছে পুথিভঁৰাল। পুথিভঁৰালত মানে কি, কিতাপ পত্ৰবোৰ সংগ্ৰহ কৰি থৈ দিয়া হয়, তাৰ পৰা মানুহে কিতাপ আনি ঘৰত পঢ়ে বা তাতেই পঢ়াৰ সুবিধা থাকে। অ'কে, তো এতিয়া তোমালোকে পাৰ্থক্যটো লিখিবা যে গ্ৰন্থমেলাত কিতাপ বা গ্ৰন্থৰ মুকলি প্ৰদৰ্শনী কৰা হয় আৰু তাৰ পৰা কিতাপ কিনিব পাৰি, কিন্তু তাত কিতাপ পঢ়াৰ ব্যৱস্থা নাথাকে। তাৰ বিপৰীতে পুথিভঁৰালত পঢ়ুৱৈৰ বাবে কিতাপ জমা ৰখা হয়, তাৰ পৰা কিতাপ কিনিব নোৱাৰি। বিশেষ নীতি নিয়মেৰে কিতাপ পঢ়াৰ বাবে ঘৰলৈ নিব পাৰি। কিছুমান পুথিভঁৰালত কিতাপ পঢ়াৰ বাবে সুকীয়া কোঠাও থাকে। কিতাপ ঘৰলৈ আনি পঢ়ুৱৈসকলে পুথিভঁৰালতে কিতাপ পঢ়িব পাৰে। অ'কে, তো এতিয়া তোমালোকে কি কৰিব লাগিব, লিখি ল'ব লাগিব আৰু বুজি পাব লাগিব যে পুথিভঁৰাল আৰু গ্ৰন্থমেলাৰ মাজতনো কি পাৰ্থক্য আছে। তাৰপিছত তোমালোকক কি দিছে চোৱা, ইয়াত তোমালোকক দিছে যে তোমালোকৰ নিজ অঞ্চলত বা বিদ্যালয়ত থকা পুথিভঁৰালৰ বিষয়ে লিখা। তোমালোকৰ নিজ অঞ্চলত থকা পুথিভঁৰাল বা বিদ্যালয়ত থকা পুথিভঁৰালৰ বিষয়ে তোমালোকক লিখিবলৈ দিছে। তো সকলোৰে অঞ্চলত পুথিভঁৰাল নাথাকিব পাৰে আৰু কিছুমানৰ অঞ্চলত থাকে, কিছুমান গাঁৱতো থাকে। তো এতিয়া তোমালোকে হেৰি কৰিবা যে আমাৰ অঞ্চলত প্ৰতিখন গাঁৱতে সৰুকৈ হ'লেও একোটা ৰাজহুৱা পুথিভঁৰাল আছে। এই পুথিভঁৰালবোৰ ৰাইজৰ উদ্যোগতে স্থাপন কৰা হৈছে। ছাত্ৰ-ছাত্ৰী আৰু গাঁৱৰ হেৰি কৰিব ইচ্ছুক মানুহে এই পুথিভঁৰালবোৰৰ পৰা কিতাপ নি পঢ়িব পাৰে। পঢ়ুৱৈসকলে কিতাপ নিয়াৰ বাবে পুথিভঁৰালবোৰত একোজন অবৈতনিক পুথিভঁৰালী থাকে। প্ৰতি বছৰে এই পুথিভঁৰালী পদ সলনি কৰা হয়। অ'কে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তো এতিয়া তোমালোকে ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত কি দিছে তোমালোকক, দিছে যে তলত উল্লেখ কৰা সাহিত্যিকসকলৰ নামৰ পৰা শিশু সাহিত্যিকসকলৰ নাম বিচাৰি লিখা। ইয়াত বহুত কেইজন সাহিত্যিকৰ নাম দিয়া আছে। তো ইয়াৰ পৰা শিশু সাহিত্যিকসকলৰ নাম তোমালোকক বিচাৰি উলিয়াই লিখিবলৈ দিছে। তো চোৱা, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ৰজনীকান্ত বৰদলৈ, মিত্ৰদেৱ মহন্ত, অতুল চন্দ্ৰ হাজৰিকা, আব্দুল মালিক। তাৰপিছত চোৱা কি আছে, তাৰপিছত আছে নৱকান্ত বৰুৱা, মহেশ্বৰ নেওগ, নিৰ্মলপ্ৰভা বৰদলৈ, বন্দিতা ফুকন, ভৱেন্দ্ৰনাথ শইকীয়া, গগন চন্দ্ৰ অধিকাৰী। তো এইসকলৰ ভিতৰত শিশু সাহিত্যিকসকলৰ নাম হৈছে লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, অতুল চন্দ্ৰ হাজৰিকা, নৱকান্ত বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া আৰু গগন চন্দ্ৰ অধিকাৰী। ঠিক আছে, নেক্সট আছে নিৰ্মলপ্ৰভা বৰদলৈ। এওঁলোকে হৈছে শিশু সাহিত্যিক। তাৰপিছত আছে প্ৰকল্পত তোমালোকক কি দিছে চোৱা, ইয়াত তোমালোকক কৈছে যে দলত আলোচনা কৰি তলৰ বিষয়সমূহ লৈ এটি টোকা প্ৰস্তুত কৰা। দলত আলোচনা কৰি লিখিবলৈ দিছে, অকলে লিখিবলৈ দিয়া নাই। তো চোৱা, ক'ত তোমালোকক কি দিছে চোৱা যে এখন শিশু আলোচনীৰ নাম, সম্পাদকৰ নাম, তোমাৰ ভাল লগা শিতান, আলোচনীখন তোমাৰ কিয় ভাল লাগে। তো প্ৰথমে সম্পাদকৰ নাম লিখিবলৈ দিছে। তো তোমালোকে এইদৰে লিখিবা যে এখন শিশু আলোচনীৰ নাম হৈছে সফুৰা। নেক্সট আছে সম্পাদকৰ নাম ৰূপম বৰুৱা। নেক্সট আছে মোৰ ভাল লগা শিতান, মানে তোমাৰ কিয় ভাল লাগে এইটো লিখিবা যে বিজ্ঞান বিচিত্ৰা। তাৰপিছত আছে যে আলোচনীখন মোৰ ভাল লগাৰ কাৰণ যে বহুতো নতুন কথা জানিব পাৰি। অ'কে, তো এতিয়া তোমালোকে লিখিবা। নেক্সট আছে কি যে দুজন শিশু
সাহিত্যকাৰৰ নাম দুজন শিশু সাহিত্যকাৰৰ নাম তোমালোকক লিখিবলৈ দিছে চোৱা যে তেখেতসকলে লিখা পুথিৰ নাম লিখা ওকে তো উত্তৰ লিখিবা যে দুজন শিশু সাহিত্যকৰ নাম হ'ল বা নাম অতুল চন্দ্ৰ হাজৰিকা নৱকান্ত বৰুৱা ওপৰত আমি পাই আহিছোঁ তাৰ পৰা তোমালোকে লিখিব পাৰিবা নেক্সট আছে যে অতুল চন্দ্ৰ হাজৰিকাই লিখা পুথি মানিকী মধুৰী নেক্সট আছে ৰুণুক জুনুক নেক্সট আছে শিশু জালি ওকে তাৰপিছত আছে নৱকান্ত বৰুৱাই লিখা পুথি ককাইদেউ নতুন ককাইদেউ আৰু সপোন ককা ওকে তাৰপিছত আছে গদ দিছে যে তিনিখন বাতৰি কাকতৰ নাম লিখিবলৈ লাগে নেক্সট আছে সম্পাদকৰ নাম আৰু শিশু চৰাৰ নাম তো উত্তৰ তোমালোকে লিখিবা তিনিখন বাতৰি কাকতৰ নাম হ'ল যে অসমীয়া প্ৰতিদিন দৈনিক জনমভূমি আৰু নিয়মীয়া বাৰ্তা ওকে তাৰপিছত আছে যে সম্পাদকসকল হ'ল যে অসমীয়া প্ৰতিদিন নিত্য বৰা দৈনিক জনমভূমি উৎপল বৰুৱা নিয়মীয়া বাৰ্তা নৰেশ কলিতা ওকে তো এতিয়া লিখিবা নেক্সট আছে শিশু চৰাৰ নামবোৰ হ'ল অসমীয়া প্ৰতিদিন উমৰাগড় দৈনিক জনমভূমি মইনামেল নেক্সট আছে নিয়মীয়া বাৰ্তা অকণি ওকে তো মোৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই কেনে লাগিল তোমালোকে মোক ধুনীয়াকৈ কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা তোমালোকে চোৱা লাইক বুলি লিখা আছে লাইক কৰিবা আৰু যদি ভাল নালাগে তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰি জনাবা যে ভিডিঅ'টো কিয় ভাল লগা নাই তেতিয়াহ'লে মই আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম আৰু বেছি ভাল লাগিলে ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে ভিডিঅ'টো চাই কুৱেশ্যনবিলাকৰ আনচাৰ লিখি ল'ব পাৰে ওকে তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানেই আছিলে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ